ভিডিঅ'টো এতিয়া ৰাতিয়ে আৰম্ভ কৰি দিলোঁ আজি আৰু কিয়নো আৰম্ভ কৰিলে আপোনালোকে গম পাই থাকিব আৰু মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আশা কৰোঁ সকলো ভালেই আছে আৰু আমাৰো ভালেই যেনে তেনে আছোঁ আৰু আমাৰ ঘৰত কাইলৈ অকণমানকৈ সকাম পাতিব সেয়েহে খুৰা ছোৱালীৰ সৈতে কাম কৰি আছে সকামৰ আৰু মই অকণমান বোলো ভিডিঅ' কৰি থওঁ সেয়েহে ভিডিঅ' কৰিলোঁ আৰু সিহঁতক দেখাই আছোঁ চাবচোন কিন্তু মই সকাম কাইলৈ নেপাম কাইলৈ মোৰ স্কুল আছে হাফ লৈ গুচি আহিম স্কুলৰ পৰা আৰু আগবেলাটো নেপাম সকামৰ কি হয় আৰু স্কুলৰ পৰা আহি যিমানখিনি পাৰোঁ আপোনালোকক দেখাই থাকিম গতিকে চাই থাকিব ভিডিঅ'টো মোৰ সম্পূৰ্ণকৈ কাইলৈনো কি কৰোঁ আৰু এতিয়া ৰাতিনো কি কৰোঁ আমি সকামৰ যা যোগাৰ সকলোবোৰ কৰি আছোঁ অলপ অলপকৈ সকলোবোৰ দেখাই থাকিম এতিয়া চাওক সিহঁতে কি কৰি আছে কাইলৈ আমাৰ আইতাৰ শ্ৰাদ্ধ আছে তাৰমানে আমাৰ দেউতাৰ মাকৰ শ্ৰাদ্ধ আছে গতিকে সকলোৱে মিলি পেলাই আমাৰ ঘৰতেই অকণমান পুথি পঢ়া পাতিব আৰু সেয়েহে অকণমান আয়োজন কৰিছে সকামৰ আৰু এতিয়া ইহঁতেনো কি কৰি আছে চাওকচোন এয়া এতিয়া সকলো ব্যস্ত হৈ আছে কি কামত ব্যস্ত হৈ আছে ৰাতিখন এতিয়া হৈছে কেইটা বাজিছে 8:20 হৈছে আৰু আমাৰ সকলোবোৰ কামত ব্যস্ত কি কাটি আছা তামোল কাটি আছে এয়া চাওক এয়া তামোল কাটি শেষেই হৈ গ'ল আৰু লগতে আমাৰ অনিয়েও কি কাটি আছা তামোল কাটি আছা আৰু আমাৰ সকামলৈ কাইলৈ সকলোকে মাতি দিয়া সকামলৈ অঁ আজি ৰাতিটো ভালে ভালে যাওক আৰু সকামটো কাইলৈ হৈ যাওক ন আৰু সকলো আহিব আমাৰ সকামলৈ আৰু আমাৰ আইতাৰ শ্ৰাদ্ধ আছে মই কৈছোঁ আপোনালোকক আৰু আজি ৰাতিনো আমি কি যোগাৰ কৰি থাকোঁ সকলোবোৰ দেখাই থাকিম চাই থাকিব এতিয়া এয়া তামোল কাটি হৈ গ'ল এয়া যে তামোল কাটিছা সকলোবোৰ গণি থবা কিন্তু দেই এপিচ যদি কম হয় নহয় চাবা কিন্তু তোমাকেই ধৰিম হয়নে এয়া তামোলৰ বাকলিহে বেছিকৈ ওলাইছে তামোলতকৈ সকামৰ বস্তু যোগাৰ কৰি থৈছে কল প্ৰসাদ যোগাৰ কৰি থৈছে সকলোবোৰ ইয়াতে যোগাৰ কৰি থৈছে আৰু আমি চুব নোৱাৰাকৈ আমি নহ'লে ঘপককৈ চুই দিওঁ বুলি এনেকৈ চুকত থৈ দিছেহি আৰু আমাৰ আইতা ফটোখন আছে চাওকচোন এয়া আমাৰ আইতা সেয়া পঢ়ি আছে আৰু সেইজন ককা হয় আমাৰ এয়া আইতাৰ কাইলৈ শ্ৰাদ্ধ আছে সেই ফটোখন মই এনেকৈ বন্ধাই থৈছোঁ আৰু সেয়েহে অকণমান আপোনালোককো দেখাই দিলোঁ আমাৰ আইতা আৰু ককা সেয়া ককা আৰু সেয়া আইতা এতিয়া আন্ধাৰ হ'ল যে গতিকে ভালকৈ ধৰিব পৰা নাই কাইলৈ মই বাৰু অকণমান ভালকৈ দেখাই দিম আৰু আজি আমি ৰাতি কি কৰোঁ সকলোবোৰ দেখাই থাকিম চাই থাকিব কাইলৈকো ভিডিঅ'টো কৰিম তাৰপিছতহে আপোনালোকক সকলোবোৰ একেলগে দেখাম আৰু আপোনালোকে যদি ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ আৰু লগতে ছাবস্ক্ৰাইব কৰি দিব আৰু যিসকল নতুন ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব নকৰাকৈ মোৰ ভিডিঅ'বোৰ চাই আছে সকলোকে মই কৈছোঁ মোৰ ফালৰ পৰা আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ঠিকে আছে চাই থাকক আপোনালোকে আমি ভাত খাবলৈ বহিছোঁ এয়া কলপাতত ফেভাৰেট তেল নেমাৰা দালি জিকা কণী বইল নেমু জলকীয়া আৰু এইফালে আমাৰ কাম কৰা ছোৱালীজনী কাম কৰি খাবলৈ বহিছে আৰু এয়া খোৱা দেই আজি তেল নেমাৰা দালি আৰু তুমি খোৱা দেই টিভিটো অকণ পিছত চাবা দেই এতিয়া আমি খাই লওঁ কলপাতত ভাত খোৱা মজাই বেলেগ কিমান ধুনীয়া লাগে কলপাতত ভাত খাই এজনীয়ে তামোল চামোল কাটি কৰি লৈ কি কৰিছা বাচন ধুই আছা কি ধুই আছা কুকাৰ বা ভাত পানী খালা আৰু কাইলৈ সকাম নহয় এতিয়া সোনকালে শুই থাকিব লাগিব ন ঠিকে আছে দিয়া আৰু ইজনী ছোৱালীয়ে কি কৰি আছে চাওঁগৈ কি কৰি আছা অঁ তামোলৰ কাম হোৱাগৈ নাই এই লেজি মানুহৰ কাম হয় নেকি এতিয়া আকৌ পাণ কাটিবলৈ আছে এতিয়া 9:15 হ'ল আমি কিন্তু শুই থাকিমগৈ আৰু তুমি থাকিবা পাণ কাটি কিয় নিদিয়া নেকি শুবলৈ কাটি থাকা পাণ অঁ এতিয়া কাটি লোৱা দেই পাণ বেষ্ট অফ লাক আজি বোলে কামেকে কৰি থাকিব ৰাতি নুশুৱে বোলে সকাম যে তাই মানে চবৰে অলপ অসুবিধা তাইহে মানে চবতকৈ ফ্ৰী হৈ থকা মানুহ সেইকাৰণে তাইহে কৈ থাকিব সেইকাৰণে তাই চব দায়িত্বখিনি লৈ লৈছে আৰু ঠিকে আছে তুমি কাইলৈ দেখুৱাই দিবা আৰু দেই কি কৰা সকামৰ আয়োজন অঁ মৰ্ণিং
এয়া সকামৰ আমাৰ যোগাৰ কৰি থৈছে, প্ৰসাদ তিয়াই থৈছে আৰু এতিয়া মই স্কুললৈ যাবলৈ ওলাইছোঁ। স্কুলৰ পৰা আহোঁগৈ, তাৰপিছত মই সকামৰ আপোনালোকক যিমান পাৰোঁ দেখাই থাকিম, চাই থাকিব আপোনালোকে। হাই, মই স্কুল যাব ওলাইছোঁ এতিয়া। ইফালে সকামৰ যোগাৰ কৰি থৈছে, কিন্তু মই স্কুল যাবই লাগিব। লেজাৰতহে গুচি আহিম হাফ লৈ, আৰু সকাম আহিলৈ দেখাই থাকিম আপোনালোকে, চাই থাকিব। যাবলৈ ওলাইছোঁ। আমাৰ আইদেউ গা পা ধুই আহিছে, সকামত তেহে থাকিব আৰু কি কৰিবা আৰু সকামত কৰি থাকিবা। মই স্কুলৰ পৰা আহিমগৈ আৰু সোনকালে আহিবা। অ'কে, চাই থাকিব আপোনালোকে। বাই বাই। এতিয়া বাই বাই নহয় বাৰু, আহি পেলাই আকৌ দেখামি। মই এতিয়া স্কুললৈ যাওঁ, সেইকাৰণে বাই বাই দিছোঁ। লুচি বনাই আছে, বেলি আছে। সেইজনী বমা, সেয়া আমাৰ মমজি, সেয়া গোল গোল হৈছে দেই। আৰু এইফালে বেলি আছে, এফালে আমাৰ চবতছে ডাঙৰ বমাই লুচি ভাজি আছোঁ। সেয়া লুচি ভাজি আছোঁ। পূৰা চলি আছে। এইফালে চাহু বনি আছে। বমা কিবা এটা কওক। বনাই আছোঁ, গাখীৰ চাহ বনাইছোঁ, এয়া লাল চাহ বনাইছোঁ, গাখীৰ চাহ বনাইছোঁ, লুচি ভাজিছোঁ, আৰুনো কি ক'ম আৰু। সেয়া লুচি হৈ আছে। মিকুবাক চাহখন ধুনীয়াকৈ দিবি দেই। অঁ, শুনিছ? অ'কে। মেইন মালিকনীক চাহ দিয়াৰ কথা কৈছে। অঁ, আমাৰ ছোৱালী আহিয়ে কৰিব বহুতো, মই মালিক আহি গ'লোঁ। ইয়াতে আমাৰ হেৰি চলি আছে, পুথি পঢ়া। 16 সহস্ৰ পত্নীসকলে অনেক ভাৱ দৰসা চলাই ৰামা মনক মঠিবে নোৱাৰে যাৰ হেন কৃষ্ণ পাৱে নতে আমাৰ কৃষ্ণ চবেই পুথি পঢ়া শুনি আছে। দেখি প্ৰত্যেক কৰিলে কটোতে আৰু আমি প্ৰভু দাস মানি জগবাস খমে বৰো প্ৰত্যেকবাৰে লুচি বেলাতে পঢ়ে আৰু না খুৰী আৰু বাকী একো নাজানে। লুচিকে বেলি থাকে সকাম হ'লে। কি বনাই আছা? লুচি সকামৰ লুচি বনাই আছে। এয়া সকাম ভাঙিছেহি আৰু মই আহি স্কুলৰ পৰা পাই গ'লোহি। স্কুলৰ পৰা পাই গ'লোহি, আহিলৈ চবে কাম কৰি আছে। আজি আলহী মই। আলহী তাকে। তোমালোকে কি কাম কৰিলা? কি কাম কৰিলা? মই লুচি ভাজিলোঁ, আজিও আকৌ কাটিলা? আজি বেলিলোঁ। কালি ৰাতিটো তামোল কাটিয়ে আছে। চাহ বনালোঁ, খোৱালোঁ। চাহ বনাই বনোৱা চাহত চেনি বেছিকৈ দিছে। প্ৰথমবাৰ মই চাহ বনাইছোঁ, তাৰপিছত কোনে কোনে চেনি বেছি দিয়া চাহ খাই ভাল পায় ক'বচোন দেই। আমাৰ ছোৱালীজনীয়ে ধুনীয়াকৈ চাহ বনাই খুৱাব, সকলো আহিব। নহয়, সেইখিনি মিকুবাই চিকাবাই বনাইছে। সকামৰ আলহী বহি আছে দেই। এয়া মই স্কুলৰ পৰা আহি পাই গ'লোহি আৰু বৰমাহঁত এয়া বহি আছে। কেতিয়া আহিলে আপোনালোক সকামলৈ? 12টা বজাত আহিলে। অঁ, এইজনী অকণমানি বা হাই কৰি দিয়ক। আৰু এইটো ভিনদেউ, এইটো ভিনদেউ নাচ কৰিছে। নতুন ভিনদেউ দেই, লাজ কৰিছে ভিনদেউৱে। অকণমান হাই কৰি দিয়ক ভিনদেউ। লাজ কৰি আছ?
ডিম্ব খুৰা আমাৰ নতুন ভিনতে বোলে লাজ কৰিছে তাকে আজি আমাৰ ল'ৰা কিয় লাজ কৰিব লাগি আমাৰ ঘৰত এইবাৰ প্ৰথম সকাম পাইছে ন আপোনাৰ অনুভৱটো কৈ দিয়কচোন কেনেকুৱা লাগিছে মই শুনিবলৈ পাইছোঁ আপুনি বোলে নিজে চাহ বনালে ৰুটি বনালে খালে ভালে পাইছোঁ তেনেকৈ আগলৈও তেনেকৈ বনাই বনাই খাই থাকিব আৰু ন মামা অঁ কিবা এটা কৈ দিব লাগে অঁ মই ভিডিঅ' কৰিছোঁ মই কৰিলে হ'ব অঁ কৈ দিয়ক মই এয়া ইউটিউবত ভিডিঅ' দিম আৰু আপোনালোক যে আজি আমাৰ ঘৰলৈ আহিছে নালাগে দিয়ক কিবা এটা কৈ দিয়ক আৰু অঁ সকলোকে আশীৰ্বাদ দি দিয়ক সকলো ভালে থাকিবলৈ নমো নাৰায়ণ প্ৰসন্ন হওক হৰিয়ে কৰিও কমায়াক নিৰ্যান আপোনাৰ মহিমাক আপুনি বেকত কৰি জীৱক কৰি পৰিত্ৰাণ প্ৰভু জীৱক কৰি পৰিত্ৰাণ প্ৰভু আজি এই পবিত্ৰ দিনত শুভ দিনত আজি আপোনালোকৰ ৰাইজ গুৰু ভক্ত আৰু বৈকুণ্ঠৰ আই মাতৃসকলক যুৱকবৃন্দ বৈষ্ণৱসকল উঠি অহা এই প্ৰজন্ম যুৱকবৃন্দ বৈষ্ণৱৰ সহযোগত আপোনালোকক যে দেখা দৰ্শন হৈছোঁ আপোনালোকৰ পৰম পিতাৰ ঈশ্বৰৰ ওচৰত আজি যে আপোনালোকৰ পদৰেণুকো ল'বলৈ পাই আত্মাখনে বৰ সুখী হৈছোঁ জয় জয়তে এই আজি এই বিশ্বৰ যি অপায় মংগল বিপদ বিঘিনি এইবিলাক আহিছে এইবিলাক যাতে দূৰ হ'ব লাগে সকলোৱে যাতে মংগলময় হওক বৰ্ষচক্ৰ শুভমংগল হওক বেমাৰ আজাৰ ৰোগ ব্যাধি এইবিলাকৰ পৰা যাতে পৰিত্ৰাণ কৰায় দেশ আই মাতৃ যাতে শান্তি হওক এইখিনিহে ভগৱন্তৰ চৰণৰ প্ৰাৰ্থনা হৰি সকলো ভালে থাকক আৰু ন আৰু মোৰ ভিডিঅ' যোগেদি দেখুৱাই দিবা সকলোকে অঁ ঠিকে আছে দিয়ক এয়া এতিয়া প্ৰসাদৰ কাম কৰিছে আৰু সকলোকে দিব আৰু অঁ সকলোৱে নম্বৰ দি দিয়াচোন আই নম্বৰটো দি দিয়া অঁ আইলে এতিয়া আমাৰ সকাম শেষ হ'বৰ সময় হৈছেহি আৰু প্ৰসাদ বিতৰণ কৰিছে তাৰপিছতে জলপানৰ ব্যৱস্থা কৰা হৈছে সকলোৱে জলপান খাব আৰু আজি যিজন বৰ্তাক আমাৰ ঘৰলৈ পুথি পঢ়িবলৈ নিমন্ত্ৰণ কৰা হৈছিল তেখেতে আপোনালোকক সকলোকে আশীৰ্বাদ কৰিছে যাতে সকলো ভালে থাকে আৰু আপোনালোকে মোৰ ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে সকলোকে বহুত বহুত ধন্যবাদ আৰু যিসকলে মোৰ ভিডিঅ'টো চাই আছে কিন্তু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু যদি ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ আৰু লগতে ছাবস্ক্ৰাইব কৰি দিব পুনৰ মই আপোনালোকৰ মাজলৈ অতি সোনকালে নতুন নতুন ভিডিঅ' লৈ আহি থাকিম সকলোৱে মোক মৰম দি যাব বুলি আশা থাকিলে আজি আমাৰ সকাম শেষেই হ'বৰ হ'ল আৰু আইতাৰ শ্ৰাদ্ধৰ দিনটো এনেকৈ পাৰ হৈ গ'ল আৰু ভকতসকলো যাবলৈ ওলালে আজিৰ ভিডিঅ'টো মই ইমানতেই শেষ কৰিছোঁ বাই বাই এতিয়া আমি বাইহে দিছোঁ আৰু কৃষ্ণ বাই বাই